ফেচবুকত আপলোড কৰা ফটো ডিলিট কৰিব কেনেকৈ পাৰি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ ফ্ৰেণ্ডছ। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে সকলোৱে নিজৰ ফেচবুকত যাব। যোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এটা অপশ্যন আহিব। তাৰপিছত আপুনি ইয়াতে নিজৰ নাম ফটোটোত ক্লিক কৰিব। ফটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেৰেঞ্চ আহিব। তাৰপিছত আপুনি ওপৰত উঠাই দিব আৰু আপোনাৰ এটা ফটো ছেকশ্যন আহি যাব ইয়াতে। আৰু যদি ভাবে আপুনি এতিয়ালৈ যিমান ফটো আপলোড কৰিছে গোটেই ফটো চাব বিচাৰিছে তেতিয়াহ'লে আপুনি চি অল ফটোজ ক্লিক কৰিব। তো আপোনাৰ গোটেই ফটোবিলাক আহি যাব। তো ফ্ৰম ইউৰ ফটো গেলাৰী, তো এইবিলাক ফটো মোৰ গেলাৰীত আছে, এইবিলাক আপুনি ইউজ নকৰিব। এইবিলাক ফটো আপোনাৰ নিজৰ গেলাৰীত থকা, তো ইয়াতে জাষ্ট শ্ব' কৰিছে। তাৰপিছত আপুনি ওপৰত নিজে আপলোড কৰা ফটোবিলাক আপুনি সদায় ওপৰত চাব। আপুনি এটা আপলোড বুলি অপশ্যন আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখিনি ফটো আপুনি নিজে আপলোড কৰা ফেচবুকৰ ফটো, ঠিক আছে ফ্ৰেণ্ড। তো ইয়াৰে যিকোনো ফটো এটা আপুনি ডিলিট কৰিব পাৰে। তো কেনেকৈ ডিলিট কৰিব মই আপোনাক দেখুৱাইছোঁ। আপুনি ফাৰ্ষ্ট ফটোটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা এনেকুৱা ধৰণৰ ইণ্টাৰফেৰেঞ্চ আহিব। তাৰপিছত আপুনি ওপৰৰ তিনিটা ডটত ক্লিক কৰিব। তিনিটা ডটত ক্লিক কৰালে আপোনাৰ এনেকুৱা বহুত ধৰণৰ ইণ্টাৰফেৰেঞ্চ আপোনাৰ ওচৰত আহিব। ফ্ৰেণ্ডছ, যদি আপুনি ভাবে এই ফটোটো মই ছেভ কৰিব বিচাৰোঁ তেতিয়াহ'লে আপুনি ইয়াতে ছেভ টু ফটোত ক্লিক কৰিলে আপোনাৰ ফটোটো মোবাইলত ছেভ হৈ যাব, ঠিক আছে ফ্ৰেণ্ডছ। তো গতিকে আমি ডিলিট কৰিব বিচাৰিছোঁ, তো আপুনি ডিলিট ফটোত ক্লিক কৰিব। ডিলিট ফটোত ক্লিক কৰাৰ লগে আপোনাক সুধিছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ডিলিট দিছ ফটো। তো আপুনি এই ফটোটো ডিলিট কৰিব বিচাৰে নেকি? য়েছ, মই ডিলিট কৰিব বিচাৰোঁ। তো আপুনি আকৌ ডিলিটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফটোটো ইয়াৰ পৰা ডিলিট হৈ যাব ফ্ৰেণ্ডছ, ঠিক আছে। তো মই ইয়াতে ক্লিক কৰিছোঁ ডিলিটত। তো মোৰ ফটোটো ইয়াৰ পৰা ডিলিট হৈ যাব। মই আপোনাক ৰিফ্ৰেছ কৰি দেখুৱাইছোঁ, ঠিক আছে ফ্ৰেণ্ডছ। ফটোটো মোৰ ইয়াৰ পৰা ডিলিট হৈ গ'ল। সেইটো ফটো আৰু মোৰ ওচৰত নাই, ঠিক আছে ফ্ৰেণ্ডছ। তো এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ লৈ আহিম ফ্ৰেণ্ডছ। যদি এই ভিডিঅ'টো মই ভাবোঁ এই ভিডিঅ'টোৰ যোগেদি আপুনি অলৰেডি ফটো কেনেকৈ ডিলিট কৰিব লাগে শিকি গৈছে। তো আৰু এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ'ৰ যোগেদি মই আপোনালোকৰ ওচৰত আহিম। তো ফ্ৰেণ্ডছ, যদি মোৰ চেনেলটো ভাল লাগিছে, ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, ঠিক আছে ফ্ৰেণ্ডছ।